স্বাগতম জানাইছো আমাৰ চেনেল দ্য গ্লোবেল টক্স এছামছৰ এটা নতুন ভিডিঅ'। প্ৰথম পত্নীক আইনী বিচ্ছেদ নিদিয়াকৈ যদি দ্বিতীয় বিবাহ কৰে তেন্তে চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ 20% পোনপটীয়াকৈ কাটি দিয়া হ'ব। হয়, আপুনি ঠিকেই শুনিছে। আমাৰ অসম চৰকাৰে স্বাধীনতা দিৱসৰ দিনা লৈছে এই ঐতিহাসিক সিদ্ধান্ত। ইয়াৰ উপৰিও কাজিৰঙাক লৈ কি ডাঙৰ বিতৰ্ক হৈছে আৰু এইবাৰৰ বানপানীৰ আঁৰত আচলতে প্ৰকৃতিৰ নে মানুহৰ ভুল আছে, বিশ্বৰ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে এই বিস্ফোৰক। এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমে আহক আমাৰ ৰাজ্যৰ বান পৰিস্থিতি। এইবাৰৰ বানত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 103 জনলৈ বৃদ্ধি পালে। বৰ্তমান পানী কিছু শুকাইছে যদিও প্ৰায় 87,000 লোক এতিয়াও আশ্ৰয় শিবিৰত আছে। কিন্তু এইবাৰৰ বানপানীৰ ওপৰত ৱৰ্ল্ড ৱেডাৰ এট্ৰিবিউশ্যন নামৰ ৰাষ্ট্ৰীয় সংস্থাই এক ডাঙৰ ৰিপৰ্ট দিছে। তেওঁলোকৰ মতে এইবাৰ অসমত হোৱা বৰষুণ ঐতিহাসিকভাৱে সৰ্বাধিক নাছিল, বৰঞ্চ আমাৰ অপৰিকল্পিত নগৰীকৰণ, বনাঞ্চল ধ্বংস আৰু দুৰ্বল মথাউৰিৰ বাবেহে বানপানী ইমান ভয়াৱহ। অৰ্থাৎ এয়া কেৱল প্ৰকৃতিৰ তাণ্ডৱ নহয়, আমাৰ মানুহৰ ভুলৰ। আনহাতে এই বান সাহায্যক লৈ ছচিয়েল মিডিয়াত উত্তাল হৈ পৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী নীলোৎপল বৰাই চৰকাৰৰ সাহায্যক সমালোচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক অনিয়ন্ত্ৰিত ক্ৰাউড ফাণ্ডিং বা সাহায্য পুঁজি সংগ্ৰহ নকৰিবলৈ সকীয়াই দিছে। এইফালে বিধায়ক অখিল গগৈয়ে বানাক্ৰান্ত 10 লাখকৈ ক্ষতিপূৰণ দিয়াৰ বাবে অনশনত বহিছে। দ্বিতীয়টো ডাঙৰ খবৰ আহিছে স্বাধীনতা দিৱসৰ মঞ্চত। স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আটাইতকৈ চৰ্চিত বিষয়টো হ'ল চৰকাৰী কৰ্মচাৰীৰ দৰমহা কাটন। যদি কোনো কৰ্মচাৰীয়ে প্ৰথম পত্নীক ডিভোৰ্চ নিদিয়াকৈ আন মহিলাৰ লগত থাকে তেন্তে তেওঁৰ দৰমহাৰ 20% কাটি প্ৰথম পত্নীৰ বেংক একাউণ্টত দিয়া হয়, যাতে তেওঁৰ পৰিয়ালে কষ্ট পাবলগীয়া নহয়। আৰু এটা বিশেষ ঘোষণা, প্ৰশাসনক আপোনাৰ ঘৰৰ ওচৰলৈ নিবলৈ ৰাজ্যত 8খন নতুন উপজিল্লা গঠন কৰা হৈছে, যাৰ ভিতৰত কমলপুৰ, বৰহমপুৰ আৰু ৰঙাদৰী আছে। লগতে অহা 5 বছৰত অসমত 1.5 কোটি টকাৰ বিশাল মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। আমাৰ তৃতীয়টো খবৰ পৰিৱেশ সংক্ৰান্তীয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে থকা ইকো চেঞ্চিটিভ জোনৰ পৰিসৰ এতিয়া 10 কিলোমিটাৰৰ পৰা প্ৰায় 1 কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰক আবেদন জনায়। চৰকাৰৰ যুক্তি হ'ল ইয়াৰ দ্বাৰা স্থানীয় লোকসকল উপকৃত হ'ব আৰু বোকাখাতৰ দৰে অঞ্চলত স্তব্ধ হৈ থকা ষ্টেডিয়াম বা অন্য উন্নয়নমূলক কামত প্ৰয়োগ কৰা যায়। কিন্তু পৰিৱেশ কৰ্মীসকল চিন্তিত হৈ পৰিছে, কাৰণ ইয়াৰ ফলত গড় আৰু অন্য জীৱ-জন্তুৰ বাসস্থান বিপদাপন্ন হ'ব। আৰু শেষৰটো আইন শৃংখলাক লৈ অসম ত্ৰিপুৰা সীমান্তৰ শ্ৰীভূমি জিলাত এতিয়া তীব্ৰ উত্তেজনা চানি ধৰিছে। বিকাশ ৰঞ্জন ধৰ নামৰ এজন 52 বছৰীয়া বিজেপি বুথ সভাপতি নিৰুদ্দেশ হোৱাৰ পিছত এটা পুখুৰীৰ পাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ। ইয়াৰ পিছতে স্থানীয় লোকে প্ৰতিবাদ কৰে, যাৰ ফলত প্ৰশাসনে 144 ধাৰা জাৰি কৰিবলগীয়া। পুলিচে ইতিমধ্যে 6 জন লোকক আটক কৰিছে আৰু এয়া এক ব্যক্তিগত শত্ৰুতাৰ বাবে হোৱা হত্যাকাণ্ড বুলি সন্দেহ কৰে। এয়া আছিল এই সপ্তাহত অসমত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ মতে প্ৰথম পত্নীক ঠগিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কাটন এই নিয়মটো সঠিক হৈছে নে? তলত কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগতে কাজিৰঙাক লৈ আপোনাৰ কি মন্তব্য তলত কমেণ্ট কৰি নিশ্চয় জনাব। এনেকুৱা সাপ্তাহিক খবৰবোৰ পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থব। ধন্যবাদ। জয় আৰ।